Hey guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি গৈ আছো আমাৰ নীলাচল পাহাৰত থকা এখন আশ্ৰমলৈ। আশ্ৰমখনৰ নাম হৈছে শ্ৰী শ্ৰী বিজয় কৃষ্ণ সাধন আশ্ৰম। এইখন কালিপুৰত অৱস্থিত আছে। নীলাচল পাহাৰতে কিন্তু একেবাৰে নিচে কালিপুৰত অৱস্থিত আছে। আজি গৈ আছো। মই পোনপ্ৰথমবাৰৰ বাবে তাতে গৈ আছো। আগতে যাই পোৱা নাই, নামে শুনিছো। বলকচোন মোৰ লগত তেতিয়াহ'লে আপোনালোকো তাৰে কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাও। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি কেতিয়াবা এই আশ্ৰমখনত আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কালিপুৰেৰেও আহিব পাৰে। আৰু যদি আপোনালোকে কামাখ্যা পাহাৰৰ পৰা আহিব খোজে তেতিয়াহ'লে আপোনালোকে আমাৰ ভুৱনেশ্বৰী মন্দিৰ যে আছে সেই ভুৱনেশ্বৰী মন্দিৰৰ আহি থাকিলে এটা পানীৰ টেংকি পায়, পানী চাপ্লাই। সেই পানী চাপ্লাইৰ তলেৰে নামি আহিব লাগিব। পৰমানন্দ পথ বুলি কয় পথটোৰ নাম, সেইফালে আহিব লাগিব। আমি এতিয়া সেই পৰমানন্দ পথেৰে গৈ আছোঁ। এতিয়া পামেই আৰু বেছি দূৰ নাই, গৈ আছোঁ। তেতিয়াহ'লে মোৰ লগত আপোনালোকো গৈ থাকক। বলক তেতিয়াহ'লে। আমি আহি এতিয়া আশ্ৰমৰ বাউণ্ডেৰী ৱাল পাইছোঁহে। এইবিলাক যে দেখা পাইছে এইখনে আশ্ৰমৰ বাউণ্ডেৰী হ'ল। কিন্তু আমি বেক চাইডেৰে আহিছোঁ। এতিয়া গেটখন, মেইন গেটখন তলপিনে আছে। এতিয়া আমি তলপিনে যাম। এইবিলাক হয়, এইবিলাকত আৰু আমি আহিম ভিতৰ পিনে সোমাই। এতিয়া গৈ আছোঁ আশ্ৰমখনলৈ। বহুত ভাল লগা এটা এৰিয়া হয় এইটো। চাৰিওপিনে এইবিলাক গছ গছনিৰে ভৰি আছে। অলপ টাইম খোজকাঢ়ি অহাৰ পথতে এখন গেট এখন পালোঁ। ইয়াতেও লিখা আছে শ্ৰী শ্ৰী বিজয় কৃষ্ণ সাধন আশ্ৰম কামাখ্যা ধাম গুৱাহাটী 10। আৰু এইখন গেট কিন্তু ভিতৰৰ পৰা তলা মাৰা আছে। এইখন গেটেৰে যাব নিদিয়ে। এইখন যে আউটছাইড হয় সেইকাৰণে যাব নিদিয়ে। আমি এতিয়া এই যে ৰাস্তাটো দেখা পাইছে এই ৰাস্তাৰে এনেকৈ ঘূৰি ঘূৰি তলত এখন মেইন গেট আছে, সেই মেইন গেটেৰে প্ৰৱেশ কৰিব লাগিব। তেতিয়াহ'লে গেটখনলৈ যাওঁ। এতিয়া গৈ আছোঁ, কিন্তু পোনপ্ৰথমে আমি আশ্ৰমখনলৈ নাযাওঁ। আশ্ৰমখনলৈ এই যে দেখিছে এইপিনে তলপিনে নামি যাব লাগিব। আমি এতিয়া পূৰা ষ্ট্ৰেট চিধাই গুচি যাম। এই চিধাই গুচি গ'লে ইয়াতে এটা মন্দিৰো আছে আৰু ইয়াৰ পৰা এটা ধুনীয়া ভিউ দেখা যায়। সেই ভিউটো আগতে চাই আহোঁ আৰু আপোনালোককো দেখাওঁ। তেতিয়াহ'লে বলক মোৰ লগত তেতিয়াহ'লে ভিউটো চাবৰ কাৰণে। ৰাস্তাবিলাক এনেই ভালেই। আগতে ৰাস্তাবিলাক বেয়া আছিলে, কিন্তু এতিয়া এইবিলাক সকলো ঠিক কৰিছে। কিন্তু ইয়াত মানুহ কম আহে আৰু খৰালি দিনত ভাল লাগে। সকলো জংঘলবিলাক ইমান নাথাকে, সকলো চব চাফা হৈ থাকে। সেইকাৰণে বলক। সন্মুখ ভাগতে এটা গোহালি এটাও আছে। ইয়াতে গৰুবিলাকো আছে। ইয়াতে এইবিলাক কমেই দেখা যায়। এয়া মোৰ ভিতৰত এইবিলাক দেখাই আছোঁ ৰ'ব আপোনালোকক। এয়া মই যে কৈছিলোঁ আপোনালোকক ভিউ দেখাম বুলি, অৱশেষত আহি পালোঁ। ৰ'ব দেখাই আছোঁ আপোনালোকক। এইয়া চাই লওক, এইখন গুৱাহাটী চিটি। এয়া ব্ৰহ্মপুত্ৰ নদী, উমানন্দ, এইবিলাক দলঙৰ কাম কৰি আছে এইবিলাক গোটেই। আৰু ইয়াৰে ছাইডতে আছে সেইটো মন্দিৰটো। ৰ'ব গৈ আছোঁ। এই মন্দিৰটোৰ পিছফালে এটা ধুনীয়া ভিউ এটা দেখা যায়, দেখাই আছোঁ। ভিউবিলাক গোটেই চিনাকি হ'লেও মানে কি ইয়াৰ পৰা চাই বহুত এটা ধুনীয়া লাগে। এটা কি ক'ম আপোনালোকক, আপোনালোকে যেতিয়ালৈ নিজে ইয়াতে নাহে তেতিয়ালৈ আপুনি এই ভিউটোৰ মজা অনুভৱ কৰিব নোৱাৰে। এইটো চাই লওক, গোটেই একেবাৰে তলতে আৰু গোটেই দেখা যায়। খালী ভৰি আহিছোঁ, পূৰা ভৰি পুৰি গৈছোঁ। ৰব চেণ্ডেল পিন্ধি আহোঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক ভালদৰে।
মোৰ পিছফালৰ পৰিৱেশটো কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু আহিব ইয়ালৈ এড্ৰেছটো ধুনীয়াকৈ কৈয়ে দিছোঁ আৰু ইয়াৰ পৰা এটা মজা লওক ইয়াৰ পৰা ইমান ধুনীয়া এটা ভিউ পইণ্ট হয় এইবিলাক গমেই নাপায় বহুতেই কিন্তু আহিব লাগে এইবিলাকত মন্দিৰটো চালোঁ কিন্তু ভিতৰত ভিডিঅ' কৰিব নিদিলে কাৰণ মানে কিবা এইবিলাক ঠিক কৰি আছে সেইকাৰণে ক'লে কি এতিয়া ভিডিঅ' কৰিব নালাগে পিছত কৰিবা তোমালোকে আহিবা সেইকাৰণে ক'লোঁ হ'ব বাৰু সেইকাৰণে এতিয়া মন্দিৰটোৰ পৰা ওলালোঁ কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকে ইয়াতে আহিব এতিয়া আশ্ৰমখনলৈ যাওক ইয়াতে থাকিলে বহুত দেৰি হৈ যাব আৰু গৰমো বহুত দিছে এইবিলাক জাগাত আহিলে যাবৰে ইচ্ছা নাযায় তেওঁতো যাব লাগিব বলক আশ্ৰমখনলৈ যাওঁ এতিয়া আমি আহি আশ্ৰমখনৰ গেট পামেই আৰু তাৰ আগতে এটা বস্তু দেখাই লওঁ আপোনালোকে যেতিয়া কালীপুৰেৰে আহিব কালীপুৰেৰে এইটো ৰাস্তাৰে খোজকাঢ়ি আহিব লাগিব আৰু আমি ওপৰেৰে আহিছোঁ সেইকাৰণে আমি এইটো ৰাস্তাৰে আহিছোঁ এতিয়া যাওঁ এইখন দেখা পাইছে এইখনেই হৈছে গেট এইখানে হৈছে মেইন গেট লিখা আছে ওপৰত শ্ৰী শ্ৰী বিজয় কৃষ্ণ সাধন আশ্ৰম বুলি এতিয়া ভিতৰত গৈ আছোঁ চাই লওঁ আপোনাক কি কি দেখাব পাৰোঁ নোৱাৰোঁ বলক তেতিয়াহ'লে অলপ ওপৰতে উঠি আহিলোঁ আৰু ইয়াতে এটা হনুমানৰ মূৰ্তি এটা আছে এয়া মোৰ পিছফালে দেখাই আছোঁ আপোনালোকক ইয়াৰে পৰিৱেশটো বহুত ভাল লগা পৰিৱেশ বহুত চাফ চিকুণ ইয়াতে চাই ল'ব পাৰে দেখাই আছোঁ ভালদৰে আপোনালোকক চাই লওক কিমান ধুনীয়া এটা পৰিৱেশ আশ্ৰমখনৰ পৰা গুচি আহিলোঁ মানে ইয়াতে মানে ভিতৰত মানে কি সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ বোলে সেইকাৰণে আমাকো সোমাব নিদিলে কিয় বা নাজানো এইবিলাক ৰুলছ কোনে বনাইছে ভিতৰত সোমাব নিদিলে এতিয়া আৰু ইয়াৰ পৰা যাওঁ আৰু ইয়াতে থাকি কি হ'ব ভিতৰত যাব নিদিলে এনে বাহিৰৰ পৰা চালোঁ কিন্তু সোমাব দিলে বেছি ভাল লাগিলে আপোনালোকক দেখালোঁ হয় ময়ো নিজেও চালোঁ হয় তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই